সজাগতা সভাত উপস্থিত থকা আমাৰ তিনিচুকীয়া অঞ্চলৰ জ্যেষ্ঠ শিক্ষক কমল হক চৌধুৰী ডাঙৰীয়া, মোৰ পিতৃ সমতুল্য অভিভাৱকসকল, আজি এই সজাগতা সভাত উপস্থিত থকা মঞ্চত উপবিষ্ট বা সভাত উপস্থিত থকা আমাৰ গণ্যমান্য বা সমাজসেৱকসকল, সন্মানীয় তিনিচুকীয়া ৰাইজ, আজি জানে আজি অসমত ডিং কাণ্ডই এক জোকাৰণি সৃষ্টি কৰিছে, যি জোকাৰণিত গোটেই সমগ্ৰ অসমত এক উত্তপ্ত পৰিস্থিতি হৈ আছে। মই প্ৰথমতে এটা কথা কৈছো, অপৰাধীৰ কোনো ধৰ্ম নাই। অপৰাধী আৰু অপৰাধীক ভাৰতৰ সংবিধান মতে 18 পৰা 18তম শাস্তি প্ৰদান কৰিবৰ কাৰণে আজি সমগ্ৰ অঞ্চলত সমগ্ৰ অসমতে এই দাবী উত্থাপিত হৈছে। আজি ডিং কাণ্ডৰ প্ৰতিবাদত লাহৰীঘাট